ফ্ৰেণ্ডছ আপোনাৰ বাৰু চুলিৰ প্ৰব্লেম আছে নেকি যদি চুলিৰ প্ৰব্লেম আছে মই আপোনাক এতিয়া এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ আপোনাক জনাই যাম অলপমান সময়ৰ কাৰণে মাত্ৰ 2-3 মিনিটৰ ভিডিঅ' হ'ব তো আপোনালোকে চাওক এয়া আমাৰ মেডাম আছে ইফালে আহক মেডাম এয়া আমাৰ মেডাম আছে মেডামে আপোনালোকক চুলিৰ সম্পূৰ্ণ বিষয়ে ক'ব আৰু মই তাৰে আগত এটা বস্তু দেখাই দিছোঁ এয়া মোৰ হাতত কি আছে দেখিছেনে এইবিলাক পিঁয়াজ হয় আৰু এইটো পিঁয়াজ আমাৰ খোৱা পিঁয়াজ নহয় মেডামে কোৱা মতে এইটো বহুত মানে জৰুৰী ঔষধ হয় আপোনাৰ চুলিৰ কাৰণে তো ইয়াক কেনেকৈ খাব লাগিব বা কেনেকৈ লগাব লাগিব মেডামে কৈ দিব আপোনালোকে শুনি লওক এইটো পিঁয়াজটো চিতা পিঁয়াজ বুলি কয় এইটো মই ইউটিউবত অলৰেডি দিয়া আছে মোৰ হেয়াৰ প্ৰব্লেমতে দিয়া আছে এইটো যোনে হেয়াৰ গ্ৰ' কৰে কিন্তু হেয়াৰ আৰু স্কিন কাৰণে চেম ফৰ্মুলা হয় টেঙা বস্তু আমলখি খাবি কালা তিল খাবি খোৱা বস্তুটো মই তাতে দিয়া আছে না এইটো মানে এইটো ভালকৈ কিবা তেল বি মই দিয়া আছে সেইটো গহি পেলাইহে এইটো মানে তেলটো ধুই পেলাই এইটো ভালকৈ মিহলি কৰি কুটি পেলাই ডালিব লাগে না একবাৰ ভালকৈ ডালি পেলাই এনেকুৱা গহি পেলাই আপুনি 2-3 দিন গা নোধোৱক ইয়া এসপ্তাহ গা নোধোৱক এনেকুৱা হয় সপ্তাহত একবাৰ লগাবি এইটো পিঁয়াজটো ফুল বি ধুনীয়া আছে মই তাতে দিয়া আছে নক্সাবিলাক ইয়াৰ কাহিনী মই তাতে দিয়া আছে ইউটিউবত তাৰমানে আপুনি এই ফুলটো লগাই মানে মাথা নুধুব আপুনি গা ধুব পাৰে ফুলটো লগোৱাৰ পিছত আপুনি মাথাটো নুধুলে হ'ল তো মানে এইখিনি মানে ইয়াৰ প্ৰচেছ হয় আৰু ইয়াৰে আৰু দুটা ফল আছে ইয়াৰে আৰু কি দুটা ফল আছে নাই এইটো আমি হাৰ্ট প্ৰব্লেমত বি দিয়ে কেঞ্চাৰত বি দিয়ে হাৰ্টত বি দিয়ে হাৰ্ট প্ৰব্লেম আৰু যদি আপোনাৰ কেঞ্চাৰৰ প্ৰব্লেম হয় তাতো এই মেডামে এইটো বস্তু ব্যৱহাৰ কৰে অকণমান তিয়াই পেলাই কুটি পেলাই তিয়াবি মৰ্ণিঙত খালি ভাত খোৱাৰ পিছত একবাৰ খাই দিবি হয় এনেকুৱা অকণমান মেম হামজা কথা পাতে বোলে তো এয়া কথা পাত আমাৰ ৰঙিয়াৰ পৰা ইউটিউবাৰ হামজাই ফোন মাৰিছে মেডামলৈ তো সদায় ফোন মাৰি থাকে এয়া কথা পাত হামজা হেল্ল' কোৱা তো এই ইয়াৰ ফলৰ ভিডিঅ'টো ইমানেই আছিল তো শেষ কৰিলোঁ তো আপোনালোকে মেডামৰ চেনেলত গৈ ভালকৈ চাব পাৰিব